আস্থাৰ অন্তৰত অৰ্ণৱ। অসমবাসীৰ অন্তৰত আস্থা, অৰ্ণৱ আৰু জেইচি। আস্থা অৰ্ণৱ সঁচা চৰিত্ৰ নেকি? অৰ্ণৱ আস্থাৰ প্ৰেমৰ পৰিণতি কি? সকলোৱে জানিব খোজা কথাবোৰ আজি খোলোচা হ'ব, কাৰণ আজি প্ৰতিদিন টাইম। হেল্ল' বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে ফেচবুকত এটা পোষ্ট এটা একাউণ্ট আছে, যিটো একাউণ্টৰ পৰা এটা লাভ ষ্টৰি শ্বেয়াৰ হৈ আছে আৰু সেই লাভ ষ্টৰিটো এনেধৰণে ভাইৰেল হৈ আছে যে ফেচবুকত তাৰ কোনো ভিডিঅ' নাই বুলি আপোনালোকে ক'ব নোৱাৰিব বা তেওঁ ষ্টৰিটো শ্বেয়াৰ হোৱা নাই বুলি ক'ব নোৱাৰিব। ঠিক আপোনালোকে ফেচবুকত দেখা পাইছে যে এই ভিডিঅ'টো বা এই লাভ ষ্টৰিটো ভাইৰেল আছে, কিন্তু আপোনালোকে নাজানে যে সেই লাভ ষ্টৰিটো আপোনালোকে ক'ত পঢ়িব পাব। যিটো এটা ৱেবছাইট হয়, সেই ৱেবছাইটটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব। আৰু মই এতিয়া আপোনালোকক এই ৱেবছাইটটো খুলি পেলাই দেখাম। চ' মই স্ক্ৰীনত ৰাখি থৈ দিছোঁ, যিটো আপোনালোকে দেখা পাইছে। মই স্ক্ৰীনত ৰাখি দিছোঁ, মই ক্লিক কৰি দিম। ক্লিক কৰাৰ লগতে ইয়াত আপোনাৰ এটা পেজ খোলা যাব। ঠিক আছে, মই ইয়াক আপোনাক লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ফোনতে গৈ পেলাই সেইটোত আহি যাব। বৰ্তমানলৈকে এই ৱেবছাইটটোত আপোনালোকক 26টা পেজ দিয়া আছে। এই ষ্টৰিটো সম্পূৰ্ণ লিখা হোৱাই নাছিলে, তাৰ মাজত এই ষ্টৰিটো অধিক ভাইৰেল হৈ গ'ল। আৰু এই যিটো ষ্টৰি লিখিছিলে, যিগৰাকীয়ে লিখিছে তেওঁ এজন মহিলা হয়, যিহেতু ইন্দ্ৰাণী শৰ্মা। তেওঁ এটা ফেচবুক একাউণ্ট আছে, ইন্দ্ৰাণী শৰ্মা। সেই একাউণ্টটোৰ পৰাই তেওঁ শ্বেয়াৰ কৰিছিলে তেওঁ যিসমূহ লাভ ষ্টৰি পাৰ্টসমূহ শ্বেয়াৰ কৰিছে, আৰু তাৰ পৰা ফেচবুকৰ পৰাই বহুত ভাইৰেল হৈ গৈছে। চ' ইয়াৰ শ্বৰ্ট মিনিং হ'ল JEC, #JEC, অৰ্থাৎ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, য'ত দুজন প্ৰেমিক আছে। চ' এজনৰ নাম হ'ল অৰ্ণৱ আৰু এজনৰ নাম হ'ল আস্থা। চ' যেতিয়া আপোনালোকে এই পেজটোত আহিব, চ' আপোনালোকে ফাৰ্ষ্টতে দেখা পাব তাত অৰ্ণৱ আৰু আস্থা বুলি লিখা আছে। চ' যেতিয়া আপোনালোকে তললৈ যাব, তললৈ গ'লে আপোনালোকে ইয়াত পঢ়িব পাব, লাভ ষ্টৰিটো ইয়াত পঢ়িব পাব। ক্ৰমান্বয়ে ইয়াত বহুত দীঘল আছে আৰু বহুত ভাল লগা এইটো লাভ ষ্টৰি। চ' বৰ্তমান আপোনাক জনাই দিওঁ যে পাৰ্ট 23টা পাৰ্ট বৰ্তমানলৈকে তেওঁ কমপ্লিট কৰিছে। চ' আপোনালোকে ফাৰ্ষ্টৰ পৰা পঢ়িবৰ কাৰণে আপোনালোকে একেবাৰে তললৈ স্ক্ৰল ডাউন কৰিব। এনেকৈ আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি যাব। তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত একদম শেষত যাব, কাৰণ তেওঁৰ ষ্টৰিটো এনেকৈয়ে লিখিছে যে ইমানেই ভাল লাগে পঢ়ি। আপোনালোকে নিশ্চয় এবাৰ যাব, লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে এবাৰ চাব। যেনে পায় মোক কমেণ্ট বক্সত জনাব। চ' আপোনালোকে দেখা পাইছে দুই আহিছে, চ' একো আছে। আপোনালোকে একৰপৰা ধৰি লওক, তাৰপৰা একৰপৰা ধৰি আপোনালোকে তললৈকে আছে। চ' আপোনালোকে একৰপৰা ধৰি যিমানটা পেজ আছে আপোনালোকে পঢ়ি চাওক। যদি কিবা বেয়া পায়, তেওঁক ইন্দ্ৰাণী শৰ্মা একাউণ্টত গৈ তেওঁক কমেণ্ট কৰি টেক্সট কৰিব। চ' মোৰ মতেতো বহুত এটা ভাল লাভ ষ্টৰি, আৰু যিহেতু অসমত কিছুমান ফাল্টু বস্তু ভাইৰেল হৈ যায় মাজতে, আপোনালোকে গম পাইছে #JCB আমাৰ অসমত হৈছে, তাৰ আগতে ভাইৰেল হৈছে ফুলনি বাগিচা, সেইবিলাকৰ কোনো মূল্য নাই। এটা সময় ভাইৰেল হয় আৰু এটা সময় ডাউন কৰি যায়। কিন্তু এই লাভ ষ্টৰিটো তেওঁ কিমানত হিট কৰিব, তাৰ কি সীমা আছে কোনো ক'ব নোৱাৰে। যিটো বৰ্তমানলৈকে 23টা পেজ পাৰ্ট তেওঁ কমপ্লিট কৰিছে। চ' আধা বাটতে এইটো ভাইৰেল হৈ গৈছে। আৰু যদি আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মই দিয়া ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি আপোনালোকে তেওঁ লাভ ষ্টৰিটো পঢ়িব পাৰে আৰু তেওঁক ছাপোৰ্ট কৰিব পাৰে এই লাভ ষ্টৰিটো সম্পূৰ্ণ কৰে। চ' আজিলৈ ইমানেই আছিলে, এটা ভাল ইনফৰ্মেশ্যন দিব লাগিছিলে অসমবাসীক। চ' ইমানেই আছে। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ যাব।
ধন্যবাদ।